নমস্কাৰ, শ্ৰীধন পৰিয়ালৰ সকলো সদস্যলৈ স্বাগতম। আজিৰ টপিকটো হৈছে অকমান বেলেগ। আপোনালোকে জানে যে অসমত বহু নিবনুৱা নিয়োগ কাৰ্য চলি আছে আৰু আগলৈকে আহি আছে তেনে বহু নিয়োগ পৰীক্ষা, প্ৰত্যক্ষ নিয়োগ, পৰোক্ষ নিয়োগ। মই সেই পৰীক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ আজি পাৰ্ট 1 মুকলি কৰিছোঁ আপোনালোকৰ সন্মুখলৈ এক অডিঅ' বুক হিচাপে, আৰু মই এনেকৈ পাৰ্ট 2, 3 হিচাপে আপোনালোকক সহায় কৰি যাম আৰু আপোনালোকেও সঁহাৰি জনাব মোক। প্ৰথমে আমি সূচীপত্ৰখন পঢ়ি দিছোঁ। তাৰে হয়তো পাৰ্ট 1, পাৰ্ট 2 ভাগ কৰিবলগীয়া হোৱাত গোটেইখিনি পাৰ্ট 1ত মই অন্তৰ্ভুক্ত কৰিব নোৱাৰিম। পাৰ্ট 2 আৰু পাৰ্ট 3 লৈকে আপোনালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ পাব। প্ৰথমতে মই আপোনালোকক টকা হিচাপে দি যাম, নোট হিচাপে, তাৰপিছত প্ৰশ্ন উত্তৰ হিচাপে দি যাম। আৰু এই অডিঅ' বুকখন মই অসমৰ যুৱক যুৱতীসকললৈ আগবঢ়াইছোঁ আৰু আপোনালোকে যিমান পাৰে অডিঅ' বুকখন ইউটিউবত শ্বেয়াৰ কৰিব, আপোনালোকৰ ফেচবুকত শ্বেয়াৰ কৰিব, হোৱাটছএপত গ্ৰুপত শ্বেয়াৰ কৰিব। তেনেহ'লে আমি আগবাঢ়োঁ। সূচীপত্ৰখন মই পঢ়ি দিছোঁ। প্ৰথমে ভাৰতখণ্ড, দ্বিতীয়তে বিশ্বখণ্ড, তৃতীয়তে উত্তৰ পূৰ্বাঞ্চল খণ্ড আৰু চতুৰ্থ শেহতীয়া ঘটনাৱলী। এনেকৈ 2021-22 বৰ্ষৰ কেন্দ্ৰীয় বাজেট মুখ্যাংশ, টকিঅ' অলিম্পিক 2020, COVID-19 সবিশেষ তথ্য, GST দ্ৰব্য আৰু সেৱা কৰ, 2019 ক্ৰিকেট বিশ্বকাপ, এছিয়া কাপ 2018, হিমা দাস সূক্ষ্ম আৰম্ভণিৰ পৰা গোলকীয় সুখ্যাতিলৈ, ডক্টৰ ভূপেন হাজৰিকা 1926 চনৰ পৰা 2011 চন, ৰামনাথ কোবিন্দ ভাৰতৰ চতুৰ্থ দশম ৰাষ্ট্ৰপতি, নৰেন্দ্ৰ মোদী এগৰাকী মহান প্ৰধানমন্ত্ৰী, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, চকুৰ প্ৰচাৰতে ভাৰতৰ ৰাজ্যসমূহ, চকুৰ প্ৰচাৰতে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ, চকুৰ প্ৰচাৰতে ভাৰতৰ ৰাজধানী ৰাষ্ট্ৰীয় অঞ্চলসমূহ, সেনাবাহিনী, সেনাধ্যক্ষসকল। আমি প্ৰথমতে আৰম্ভ কৰিব লৈছোঁ ভাৰতখণ্ড। ভাৰতখণ্ডৰ বৰ্তমান বিশ্বৰ বৃহত্তম দেশসমূহৰ ভিতৰত এখন হৈছে ভাৰতবৰ্ষ। বিভিন্ন দিশৰ পৰা আমি এই দেশৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ। কৃষি খণ্ডৰ উন্নয়নৰ পৰা ঔদ্যোগিক উন্নয়নৰ, বৈজ্ঞানিক নিক্ষেপণ আৰু সাহিত্যিক সফলতাৰ বিভিন্ন পদক্ষেপৰ ক্ষেত্ৰত ভাৰতবৰ্ষই এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। গতিকে ভাৰতবৰ্ষই এখন পৰম শক্তিশালী দেশৰ আখ্যা লাভৰ ক্ষেত্ৰত কোনো সন্দেহ থাকিব নোৱাৰে। আমি আৰম্ভ কৰিছোঁ ভাৰতৰ সম্পৰ্কে কিছু তথ্য। ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লী, ৰাষ্ট্ৰীয় প্ৰতীক সাৰনাথ, অশোক স্তম্ভৰ শীৰ্ষভাগত থকা প্ৰতীকটো, ৰাষ্ট্ৰীয় সংগীত জনগণ মন ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত, ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত, ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগা পতাকা, ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ, ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ, ৰাষ্ট্ৰীয় ফুল পদুম, ৰাষ্ট্ৰীয় ফল আম, ৰাষ্ট্ৰীয় বৃক্ষ বটগছ, ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম তথা চিহ্ন ভাৰতীয় টকা। আমি ভাৰতৰ ৰাজ্যসমূহৰ নাম চিৰিয়েলকৈ কৈ গৈছোঁ। 1 নম্বৰ অন্ধ্ৰপ্ৰদেশ, 2 নম্বৰ অৰুণাচল প্ৰদেশ, 3 নম্বৰ অসম, 4 নম্বৰ বিহাৰ, 5 নম্বৰ ছত্তীশগড়, 6 নম্বৰ গোৱা, 7 নম্বৰ গুজৰাট, 8 নম্বৰ হাৰিয়ানা, 9 নম্বৰ হিমাচল প্ৰদেশ, 10 নম্বৰ ঝাৰখণ্ড, 11 নম্বৰ কৰ্ণাটক, 12 নম্বৰ কেৰালা, 13 নম্বৰ মধ্যপ্ৰদেশ, 14 নম্বৰ মহাৰাষ্ট্ৰ, 15 নম্বৰ মণিপুৰ, 16 নম্বৰ মেঘালয়, 17 নম্বৰ মিজোৰাম, 18 নম্বৰ নাগালেণ্ড, 19 নম্বৰ উৰিষ্যা, 20 নম্বৰ পাঞ্জাৱ, 21 নম্বৰ ৰাজস্থান, 22 নম্বৰ ছিকিম, 23 নম্বৰ তামিলনাডু, 24 নম্বৰ তেলেংগানা, 25 নম্বৰ ত্ৰিপুৰা, 26 নম্বৰ উত্তৰাখণ্ড, 27 নম্বৰ উত্তৰ প্ৰদেশ আৰু 28 নম্বৰ পশ্চিমবংগ। এতিয়া আমি পঢ়ি চাম কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ। আপোনালোকক মই 1, 2, 3, 4, 5 হিচাপে কৈ যাম। 1 নম্বৰত আন্দামান নিকোবৰ আৰু দ্বীপপুঞ্জ, 2 নম্বৰ ছত্তীশগড়, 3 নম্বৰ দাদৰ আৰু নগৰ হাভেলী, 4 নম্বৰ দমন আৰু দিউ, 5 নম্বৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, 6 নম্বৰ লক্ষাদ্বীপ, 7 নম্বৰ পুডুচেৰী, 8 নম্বৰ জম্মু আৰু কাশ্মীৰ আৰু 9 নম্বৰ লাডাখ অন্তৰ্ভুক্ত হয় 21 অক্টোবৰ 2019। চৰকাৰী ভাষাসমূহ কৈ যাম। অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কোঙ্কণী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, হিন্দী, তামিল, তেলেগু, বড়ো, ডুগৰী, মৈথিলী, সাঁওতালী আৰু উৰ্দু। মুখ্য উৎসৱসমূহ দীপাৱলী, জন্মাষ্টমী, দুৰ্গা পূজা, নৱৰাত্ৰি, বিজয়া দশমী, হোলী, গুৰু নানক জয়ন্তী, মহাবীৰ জয়ন্তী, ঈদ, বৰদিন, বিহু, ওনাম, পংগল ইত্যাদি। মুখ্য নদীসমূহ ব্ৰহ্মপুত্ৰ, কাবেৰী, গংগা, গোমতী, গোদাবৰী, হুগলী, সিন্ধু, ঝেলাম, চম্বল, কৃষ্ণা, মহানদী, নৰ্মদা, মুচি, পেৰিয়াৰ, ৰামগংগা, সবৰমতী, সৰসু, শতদ্ৰু, শিপ্ৰা, তাপ্তি, যমুনা ইত্যাদি।
মুখ্য পৰ্বতমালা হিমালয় পৰ্বতমালা, কাৰাকোৰাম আৰু পীৰ পাঞ্জাল পৰ্বতমালা, পূৰ্বাঞ্চল পৰ্বতমালা, সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা, আৰাৱলী পৰ্বতমালা, পশ্চিম ঘাট পৰ্বতমালা, পূব ঘাট পৰ্বতমালা। মুখ্য দ্বীপপুঞ্জসমূহ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষাদ্বীপ দ্বীপপুঞ্জ। প্ৰধান শস্যসমূহ ঘেঁহু, ধান, মাকৈ আদি খাদ্য শস্য। 2 নম্বৰ চাহ, ৰবৰ, কফি আদিৰ দৰে উদ্যান শস্য। 3 নম্বৰ মৰাপাট, কপাহ, কুঁহিয়াৰ আদিৰ দৰে নগদী শস্য। প্ৰধান উদ্যোগসমূহ বস্ত্ৰ উদ্যোগ, খাদ্য ধান উদ্যোগ, ৰাসায়নিক উদ্যোগ, তীখা উদ্যোগ, ছফ্টৱেৰ উদ্যোগ, চিমেণ্ট উদ্যোগ, পেট্ৰলিয়াম উদ্যোগ, খনন উদ্যোগ ইত্যাদি। প্ৰধান খনিজ সম্পদসমূহ বক্সাইট, সোণ, হীৰা, আকৰিক, লৌহ, চূণশিল, কয়লা আদি। প্ৰধান ৰপ্তানি সামগ্ৰীসমূহ খনিজ ইন্ধন, মুকুতা, যান-বাহন, পাৰমাণৱিক বিকাৰৰ জৈৱ ৰাসায়নিক পদাৰ্থ, ভেষজ জাত দ্ৰব্য ইত্যাদি। প্ৰধান আমদানি সামগ্ৰী পেট্ৰলিয়াম তেল, সোণ, কয়লা, তামৰ আকৰ, ৰূপ আদি। কিছু ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণীৰ অভয়াৰণ্য চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, দাচিগাম ৰাষ্ট্ৰীয় উদ্যান, গিৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান, হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কানহা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, মৃদুমালাই ৰাষ্ট্ৰীয় উদ্যান, নামদফা ৰাষ্ট্ৰীয় উদ্যান, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান, ৰথামবৰ ৰাষ্ট্ৰীয় উদ্যান, মাধৱ ৰাষ্ট্ৰীয় উদ্যান, সৰিস্কা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প তথা ৰাষ্ট্ৰীয় উদ্যান, শিমলিপাল ৰাষ্ট্ৰীয় উদ্যান, বেদান্থাংগাল পক্ষী অভয়াৰণ্য ইত্যাদি। মুঠ উপকূলীয় অঞ্চল ৭৫১৬.৫ কিলোমিটাৰ। মুঠ ভূখণ্ডৰ পৰিমাণ সমতল ভূমি ৪৩.৩%, মালভূমি ২৭.৭%, পাহাৰীয়া অঞ্চল ১৮.৬%, পৰ্বতীয়া অঞ্চল ১০.৭%, বনাঞ্চলৰ মাটিকালি ৬,৯২,০২৭ বৰ্গ কিলোমিটাৰ। ২০১১ বৰ্ষৰ ৰাষ্ট্ৰীয় বন তথ্য অনুসৰি মুঠ জনসংখ্যা ১২১,১৯৩,৪২২ জন। প্ৰায় পুৰুষৰ জনসংখ্যা ২০১১ চনৰ পিয়ল অনুযায়ী ৬২৩.৭ নিযুত। প্ৰায় মহিলাৰ জনসংখ্যা ৫৮৬.৪ নিযুত। প্ৰায় জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন। পুৰুষ মহিলাৰ অনুপাত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে ৯৪০ গৰাকী মহিলা। দশকজোৰা বৃদ্ধিৰ হাৰ ২০০১ পৰা ২০১১ ১.৬৪%, পুৰুষ ১৭.১৯%, মহিলা ১৮.১২%। সাক্ষৰতাৰ হাৰ ৭৪.০৪%, পুৰুষ ৮২.১৪%, মহিলা ৬৫.৪৬%। শিশুৰ জনসংখ্যা ০ পৰা ৬ বছৰীয়া। মুঠ জনসংখ্যা ১৩.১২%। ৰেলপথৰ দৈৰ্ঘ্য ৬৪,৬০০ কিলোমিটাৰ। ইণ্ডিয়ান ৰেলৱে বুক ২০১১-১২ তথ্য অনুসৰি। লোকসভাৰ আসন ৫৫২খন সৰ্বাধিক। ৰাজ্যসভাৰ আসন ২৫০ সৰ্বাধিক। উপকূলৱৰ্তী মুখ্য বন্দৰ ১২টা, ১৮৫টা সৰু বন্দৰ। দক্ষিণ প্ৰান্তৰ ঠাই ইন্দিৰা পইণ্ট। বৃহত্তম ৰাজ্য মাটিকালিৰ ভিত্তিত ৰাজস্থান। ক্ষুদ্ৰতম ৰাজ্য মাটিকালিৰ ভিত্তিত গোৱা। মান সময় ৮২°৩০ পূব। আমি আগবাঢ়িছোঁ। আমাৰ সংবিধান কোনো এখন দেশৰ সংবিধানে দেশখনৰ ৰাজনৈতিক পদ্ধতিৰ প্ৰাথমিক গঠনৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, যাৰ তত্ত্বাৱধানত সৰ্বসাধাৰণ পৰিচালিত হয়। সংবিধানে ৰাষ্ট্ৰৰ মুখ্য অংগসমূহ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা সংগঠিত কৰে, ক্ষমতা নিৰ্ধাৰণ কৰে, দায়িত্বসমূহ নিৰ্ণয় কৰি দিয়ে আৰু বিভাগসমূহৰ লগতে জনসাধাৰণৰ মাজত সম্বন্ধ পৰিচালনা কৰে। প্ৰতিখন সংবিধানে ইয়াৰ প্ৰস্তুতকৰ্তাসকলৰ দৃষ্টিভংগী আৰু মূল্য প্ৰদৰ্শন কৰে আৰু ই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক লক্ষণ আৰু মানুহৰ বিশ্বাস আৰু স্বভাৱৰ ওপৰত ভিত্তিশীল। আমাৰ দেশৰ সংবিধানখন সাংবিধান সংগঠনকাৰী সভাৰ দ্বাৰা স্বাধীনতাৰ আগতে প্ৰস্তুত কৰা হৈছিল। এই সভাৰ প্ৰাদেশিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত সদস্যক লৈ গঠন কৰা হৈছিল। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সংবিধান সভাৰ সভাপতি আছিল। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ তত্ত্বাৱধানত খচৰা কমিটিৰ অধীনত ভাৰতীয় সংবিধানখনৰ খচৰা প্ৰস্তুত কৰা হৈছিল। ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সংগঠনকাৰী সভাৰ দ্বাৰা গৃহীত কৰা হৈছিল। ই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা
কাৰ্যকৰী কৰা হৈছিল। ভাৰতীয় সংবিধানত মূলতঃ 22টা অধ্যায়, 395টা অনুচ্ছেদ আৰু 9টা অনুসূচী আছে। ইয়াত পাঠসমূহ সময়ে সময়ে সংশোধিত কৰা হয়। 2011 চনলৈ ভাৰতীয় সংবিধানত এনে 97টা সংশোধনী পোৱা যায়। ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনীবোৰ: সংবিধানৰ 42তম সংশোধনী আইন 1976 চন। এইখন আইনৰ জৰিয়তে সংবিধানত বিস্তাৰিত পৰিৱৰ্তনৰ সংযোজন ঘটোৱা হৈছে। ইয়াৰে কিছুমান হ'ল: 1 নম্বৰ মৌলিক কৰ্তব্যৰ সংযোজন, 2 নম্বৰ নিৰ্দেশাত্মক নীতিসমূহক মৌলিক অধিকাৰৰ ওপৰত আগ্ৰাসন দিয়া আৰু ন্যায়সংগত কৰা, 3 নম্বৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ মাজত বিচাৰ বিভাগীয় পৰিসীমাৰ পৃথকীকৰণেৰে কেন্দ্ৰীয় আৰু প্ৰাদেশিক আইনৰ সাংবিধানিক যুক্তিযুক্ততা নিৰূপণ, 4 নম্বৰ কিছু বিষয়ত উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰৰ সীমা ধাৰ্যকৰণ, 5 নম্বৰ শিক্ষা আৰু এনে কিছু বিষয় সন্নিহিত সামূহিক সূচীপত্ৰ অন্তৰ্ভুক্তকৰণ, 6 নম্বৰ সংবিধানৰ 365 নং অনুচ্ছেদ সংশোধনৰ প্ৰক্ৰিয়া বিধান ৰাখি সংবিধানৰ প্ৰত্যেকটো অংশৰ পৰিৱৰ্তনশীলতা ৰক্ষা কৰা। সংবিধানৰ 43তম সংশোধনী আইন 1977 চন। 1978 চনত 13 এপ্ৰিলৰ ৰাষ্ট্ৰপতিয়ে সংবিধান 43 সংশোধনী আইনখন সন্মতি দিয়ে। এই আইনখনে জৰুৰীকালীন অৱস্থাত জাৰি হোৱা সংবিধান 42তম সংশোধনী আইনখনৰ দোষণীয় ব্যৱস্থাবোৰ বাতিল কৰে। সংবিধানৰ 44তম সংশোধনী আইন 1978 চন। এই আইনৰ দ্বাৰা 42তম সংশোধনীৰ বহুকেইটা ধাৰাৰ পৰিৱৰ্তন সাধিত কৰা হৈছে। ইয়াৰে কেইটামান সংশোধনী উদাহৰণস্বৰূপে উল্লেখ কৰা হ'ল: 1 নম্বৰ সম্পত্তিৰ ওপৰত থকা অধিকাৰ মৌলিক অধিকাৰ সূচক তালিকাৰ পৰা উঠাই লোৱা হয়। ই এতিয়া সাধাৰণ আইনগত অধিকাৰত পৰিণত হৈছে। 2 নম্বৰ এই সংশোধনীয়ে জীৱন আৰু স্বাধীনতাৰ ওপৰত থকা মৌলিক অধিকাৰ আনকি জৰুৰীকালীন অৱস্থাতো ধ্বংস কৰিব নোৱাৰা ব্যৱস্থা ৰাখিছে। 3 নম্বৰ অনুচ্ছেদ 361 ক এই আইনৰ আন এক আৱশ্যকীয় ব্যৱস্থা। ইয়াত সংবাদ মাধ্যমক বিশেষকৈ বাতৰি কাকতবিলাকক সংসদ আৰু ৰাজ্যিক বিধানমণ্ডল কাৰ্যক্ৰম মুক্ত আৰু বাতৰি প্ৰকাশনৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা আৰোপিত নোহোৱাকৈ প্ৰকাশ কৰা অধিকাৰৰ নিশ্চয়তা দিয়া হৈছে। সংবিধানৰ 52তম সংশোধনী আইন 1985 চন। এই সংশোধনী আইনখনে মজিয়া, বাগৰা বা দলত্যাগ কৰ্ম নিষিদ্ধ কৰিছে। যদি কোনো নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁৰ দল সলনি কৰে তেতিয়া তেওঁ বিধানমণ্ডলৰ সদস্য পদ হেৰুৱাব লাগিব। যদি কোনো দলৰ 1/3 সদস্যই দলৰ পৰা আঁতৰি আহি আন দলৰ লগত লগ হয় তেতিয়া তেওঁলোকক এই কাৰ্যক নিষিদ্ধৰূপে বিচাৰ নকৰি দলৰ পৰা ফাট মেলি পৃথক হোৱা ৰূপে গণ্য কৰা হয়। সংবিধানৰ 55তম সংশোধনী আইন 1986 চন। এই সংশোধনী অনুসৰি অৰুণাচল প্ৰদেশ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে। সংবিধানৰ 65তম সংশোধনী আইন 1987 চন। ৰাষ্ট্ৰপতিক ভাৰতীয় সংবিধানখন হিন্দী ভাষালৈ অনুবাদ কৰাৰ কৰ্তৃত্ব দিয়ে। সংবিধানৰ 57তম সংশোধনী আইন 1987 চনৰ এই আইনৰ দ্বাৰা গোৱাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। সংবিধানৰ 58তম সংশোধনী আইন 1987 এই আইনৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ 4খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড বিধানমণ্ডলত সংৰক্ষিত আসনৰ ব্যৱস্থা ৰখা হৈছে। সংবিধানৰ 59তম সংশোধনী আইন 1988 এই আইনৰ দ্বাৰা পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন ব্যৱস্থাৰ ম্যাদ 3 বছৰলৈ বৃদ্ধি কৰাৰ আৰু জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পৰামৰ্শ দিয়া হয়। সংবিধানৰ 60তম সংশোধনী আইন 1988 চন। এই আইনৰ অনুযায়ী ৰাজ্য চৰকাৰক প্ৰতি বছৰত প্ৰফেছনেল কৰ 250 টকাৰ পৰা 2500 টকালৈ বৃদ্ধি কৰাৰ ক্ষমতা দিয়া হৈছে। সংবিধানৰ 61তম সংশোধনী আইন 1989 চন। এই আইনে সাধাৰণ নিৰ্বাচনৰ বাবে ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ কমাই দিছে। সংবিধানৰ 62তম সংশোধনী আইন 1989 চন। এই আইন অনুযায়ী অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত আসনবোৰ বঢ়াই দিয়া হৈছে আৰু ভাৰতীয় সৰ্বসাধাৰণ লোকৰ বাবে বিধানমণ্ডলীৰ মাজৰ পৰা মনোনীত সদস্যৰ ব্যৱস্থা পিছৰ 10 বছৰ অৰ্থাৎ 20 ডিচেম্বৰ 1999 চনলৈ ৰখা হৈছে। সংবিধানৰ 63তম সংশোধনী আইন 1989 চন। এই 59তম সাংবিধানিক সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত অনুচ্ছেদ 359 ক ৰদ কৰিছে। সংবিধানৰ 64তম সংশোধনী আইন 1990 চন। এই আইনৰ দ্বাৰা পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পিছৰ 6 মাহলৈ প্ৰসাৰিত কৰিছে। সংবিধানৰ 65তম সংশোধনী আইন
1990 চন। এই আইনে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে এখন জাতীয় সনদৰ ব্যৱস্থা ৰাখিছে। সংবিধানৰ ৬৬তম সংশোধনী আইন 1990 চনৰ। এই আইনৰ দ্বাৰা ৰাজ্যিক ভূমি সংস্কাৰ সম্পৰ্কীয় আইন নৱম অনুসূচিত সংযোজিত কৰা হয়। সংবিধানৰ ৬৭তম সংশোধনী আইন 1990 চন। এই আইনে পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন পিছৰ ১ বছৰলৈ আৰু ইয়াৰ মুঠ ম্যাদ ৪ মাহলৈ প্ৰসাৰিত কৰিছে। সংবিধানৰ ৬৮তম সংশোধনী আইন 1990 চন। এই আইনে পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসনৰ পিছত ১ বছৰলৈ আৰু ইয়াৰ মুঠ ম্যাদ ৫ বছৰলৈ প্ৰসাৰিত কৰা হৈছে। সংবিধানৰ ৭০তম সংশোধনী আইন 1992 চন। এই আইনৰ দ্বাৰা পুডুচেৰী ব্যৱস্থাপক সভা আৰু প্ৰস্তাৱিত বিধানসভাৰ সদস্যসকলক দিল্লীৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰাৰ অধিকাৰ দিয়াত সন্মতি প্ৰকাশ কৰিছে। সংবিধানৰ ৭১তম সংশোধনী আইন 1992। এই আইনে 1992 চনৰ জুলাই-আগষ্ট মাহত সংসদৰ দ্বাৰা ভাৰতত স্বীকৃত ভাষাসমূহৰ তালিকাৰ সৈতে নেপালী, মণিপুৰী আৰু কোঙ্কণী ভাষাক নথিভুক্ত কৰিছে। সংবিধানত ৭২তম সংশোধনী আইন 1992 চন। এই আইনখনৰ দ্বাৰা ভাৰত চৰকাৰ আৰু ত্ৰিপুৰা নেচনেল ভলেণ্টিয়াৰসকলৰ মাজত ত্ৰিপুৰা ৰাজ্যৰ অশান্ত অঞ্চলবোৰত শান্তি আৰু সমন্বয়ৰ পুনৰ সংস্থাপনৰ বন্দোবস্তৰ কাৰণে এখন স্মাৰকপত্ৰ স্বাক্ষৰিত হয়। সংবিধানৰ ৭৩তম সংশোধনী আইন 1993 চন। এই আইনখন ভাৰতৰ পঞ্চায়তী ৰাজৰ সৈতে সম্বন্ধযুক্ত। সংবিধানৰ ৭৪তম সংশোধনী আইন কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ বাবে ৭০ জন সদস্যক এখন বিধানসভা আৰু ১০ জন মন্ত্ৰীক এখন মন্ত্ৰীসভা গঠনৰ বিধান কৰা হয়। সংবিধানৰ ৭৯তম সংশোধনী আইন 1999 চন। এই আইনৰ অনুযায়ী লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণৰ কাল আৰু ১০ বছৰ। সংবিধান ৮০তম সংশোধনী আইন ২০০০ চন। এই আইনখনে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৰাজহৰ অংশ বণ্টনৰ জৰিয়তে জানিব দিয়ে যে দশম বিত্তীয় আয়োগৰ প্ৰতিবেদন ক্ৰমে ৰাজ্যৰ হকে প্ৰাপ্ত সামূহিক ৰাজহৰ অংশ ২৯% বৰ্ধিত কৰা হৈছে। সংবিধানৰ ৮১তম সংশোধনী আইন ২০০০ চন। এই আইনে অনুসূচিত জাতি আৰু জনজাতিসকলৰ বাবে অব্যৱহৃত সংৰক্ষণক অগ্ৰসৰমুখী কৰিবলৈ উল্লেখ কৰিছে। সংবিধানৰ ৮২তম সংশোধনী আইন ২০০০ চন। ইয়াৰ অতি বিশেষ আৰু কঠোৰ প্ৰশিক্ষণ পূৰ্ণ অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ পৰীক্ষাোত্তীৰ্ণ আৰু নিযুক্তি পোৱাৰ ক্ষেত্ৰত অনুসূচিত জাতি আৰু জনজাতিসকলৰ বাবে থকা যোগ্যতাৰ মাপকাঠি শিথিলতা আৰু সংৰক্ষণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সংবিধানৰ ৮৩তম সংশোধনী আইন ২০০০ চন। যিহেতু অৰুণাচল প্ৰদেশত অনুসূচিত জাতি নাই, সেই হেতুকে ইয়াৰ পঞ্চায়তী ৰাজত অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত পদৰ ব্যৱস্থা বাদ দিয়া হৈছে। সংবিধানৰ ৮৪তম সংশোধনী আইন ২০০১ চন। এই আইনখনে সংবিধানৰ অনুচ্ছেদ ৮২ আৰু ১৭৩ সংশোধন ঘটাই ৰাজ্যবিলাকক নিৰ্বাচন সমষ্টিবোৰৰ মাজত নতুনকৈ সঠিক আৰু যুক্তিযুক্তভাৱে সীমা নিৰূপণৰ ব্যৱস্থা কৰিছে। সংবিধানৰ ৮৫তম সংশোধনী আইন ২০০১ চন। এই আইনে অনুসূচিত জাতি আৰু জনজাতি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা দিছে। সংবিধানৰ ৮৬তম সংশোধনী আইন ২০০২ চন। এই আইনখনে ৰাজ্যৰ ৬ৰ পৰা ১৪ বছৰ বয়সলৈ শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত সাংবিধানিক সুবিধা প্ৰদান কৰিছে। সংবিধানৰ ৮৮তম সংশোধনী আইন ২০০৩ চন। এই আইনখন কাৰ্যকৰীকৰণৰ তাৰিখটো কেন্দ্ৰীয় চৰকাৰে বিভাগীয় গেজেট যোগে নিৰ্ধাৰণ কৰিব। সংবিধানৰ অনুচ্ছেদ ২৬৮ৰ পাতত নিম্নলিখিত অনুচ্ছেদটো সমন্বিত হ'ব। ২৬৮ৰ পাছত নিম্নলিখিত অনুচ্ছেদটো সন্নিৱিষ্ট হ'ব। ২৬৮ ক। ১ নম্বৰ ভাৰত চৰকাৰে সেৱা কৰ গ্ৰহণ কৰি আৰু দফা ২ নম্বৰত দিয়া ধৰণে ভাৰত চৰকাৰ আৰু ৰাজ্যসমূহে এনে ধৰণৰ কৰৰ সংগ্ৰহ আৰু বিনিয়োজন কৰিব। দফা ২ ১ নম্বৰ ব্যৱস্থা অনুসৰি কোনো এক বিত্তীয় বৰ্ষৰ বাবে সংগৃহীত কৰখিনি সংগ্ৰহ আৰু বিনিয়োজনৰ নীতি অনুসৰি সংসদে বিধিবদ্ধ কৰা মতে ক. ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে সংগ্ৰহ কৰিব। খ. ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে বিনিয়োজন কৰিব। সংবিধানৰ ৯০তম সংশোধনী আইন ২০০৩। সংবিধানৰ অনুচ্ছেদ ৩৩২ত দফা ৬ৰ তলত দিয়া ব্যৱস্থাটো সন্নিৱিষ্ট হ'ব। অসম ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিজ্ঞপ্তিৰ সন্নিৱিষ্ট বড়োলেণ্ড ক্ষেত্ৰৰ জিলাসমূহৰ গঠন হোৱাৰ পূৰ্বে অৱস্থিত সমষ্টিসমূহৰ অনুসূচিত জনজাতি বা অনা অনুসূচিত জনজাতি প্ৰতিনিধিত্ব অব্যাহত থাকিব। সংবিধানৰ ৯২তম সংশোধনী আইন ২০০৩ চন। সংবিধানৰ ৮ম অনুসূচিত বৰ্তমান প্ৰবিষ্টি ৩ ক প্ৰবিষ্টি ৫ হিচাপে ক্ৰমবদ্ধ কৰা হ'ব আৰু প্ৰবিষ্টি ৫ৰ আগত তলত প্ৰবিষ্টিসমূহ সন্নিৱিষ্ট কৰা হ'ব। সেইকেইটা হ'ল বড়ো, ডোগৰি, মৈথিলী, চান্থালী। এনে কৰাৰ ফলত প্ৰবিষ্টিৰ সংখ্যা ১৮ৰ পৰা ২২টালৈ বৃদ্ধি পাব।
সংবিধানৰ 93তম সংশোধনী আইন 2005 চন। এই সংশোধনীয়ে চৰকাৰী সাহায্যবিহীন শিক্ষানুষ্ঠানত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসন সংৰক্ষণ পোষকতা কৰে। সংবিধানৰ 94তম সংশোধনী আইন 2006 চন। সংবিধানৰ 164(1) নং অনুচ্ছেদত উল্লেখ কৰা বিহাৰ শব্দটোৰ পৰিৱৰ্তে ছত্তীশগড়, ঝাৰখণ্ড প্ৰতিস্থাপিত হ'ব। সংবিধানৰ 95তম সংশোধনী আইন 2009 চন। এই সংশোধনীৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ভাৰতীয় লোকৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত বয়সৰ সীমা 60 বছৰৰ পৰা 70 বছৰলৈ বৃদ্ধি কৰা। 96তম সংশোধনী আইন 2011 চন। সংবিধানৰ 8ম অনুসূচিত উড়িয়া শব্দটোৰ সলনি ওডিয়া শব্দটো প্ৰতিস্থাপন কৰা হয়। সংবিধানৰ 97তম সংশোধনী আইন 2011 চন। সংবিধানৰ 19(1) গ অনুচ্ছেদ সংশোধনৰ যোগেদি অৰ ইউনিয়নছ শব্দটোৰ পাছত অৰ কো-অপাৰেটিভ ছ'চাইটিজ শব্দটো সংযোজিত হয়। অনুচ্ছেদ 43 খ সন্নিৱিষ্ট কৰা হয়, যিয়ে সমবায় সমিতিসমূহৰ ওপৰত স্বেচ্ছাসেৱী গঠন, স্বায়ত্তশাসিত কাৰ্য আৰু পেছাদাৰী ব্যৱস্থাপনাৰ বাবে চেষ্টা কৰিব। আমি অন্য এটা পেৰেগ্ৰাফলৈ আগবাঢ়িছো। ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ। 1 নম্বৰ, ভাৰতীয় সংবিধান এখন লিখিত সংবিধান। 2 নম্বৰ, মূল সংবিধানখন 22টা অধ্যায়, 395টা অনুচ্ছেদ আৰু 9টা অনুসূচী আছে। 3 নম্বৰ, ই আংশিকভাৱে নমনীয় আৰু দৃঢ়। 4 নম্বৰ, ই ভাৰতবৰ্ষক এখন সাৰ্বভৌম সামাজিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে ঘোষণা কৰিছে। 5 নম্বৰ, সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে মৌলিক অধিকাৰ প্ৰদান প্ৰতিশ্ৰুতি দিছে। 6 নম্বৰ, ই ভাৰতত এক নাগৰিকত্ব ব্যৱস্থা কৰিছে। 7 নম্বৰ, ই যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ। 8 নম্বৰ, ভাৰতৰ সংবিধানে সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সূচনা কৰে। 9 নম্বৰ, ই ভাৰতত সংসদীয় চৰকাৰ ব্যৱস্থা সূচনা কৰে। 10 নম্বৰ, ই এখন স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা কৰে। উচ্চ ন্যায়ালয় সংবিধানৰ অভিভাৱক স্বৰূপে আৰু ই আপিলৰ উচ্চতম আদালত। 11 নম্বৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহো সংবিধানত সংলগ্ন আছে। 12 নম্বৰ, সংবিধানে নাগৰিকৰ বাবে মৌলিক কৰ্তব্যবোৰৰ ব্যৱস্থা কৰে। 13 নম্বৰ, ই ৰাষ্ট্ৰপতিক সাংবিধানিক মুৰব্বী হিচাপে স্বীকৃতি প্ৰদান কৰে। সংবিধানৰ অনুসূচীসমূহ। প্ৰথম অনুসূচী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ তালিকা। দ্বিতীয় অনুসূচী, ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি, নিয়ন্ত্ৰক, মহালেখা পৰীক্ষক আৰু অন্যান্য কৰ্তৃত্বৰ পৰিচালকসকলৰ দৰমহা বা বেতন নিৰ্ধাৰণ। তৃতীয় অনুসূচী, শপত গ্ৰহণ আৰু ইতিবাচক দৃষ্টিভংগীৰ সূচনা কৰে। চতুৰ্থ অনুসূচী, ৰাজ্যিক পৰিষদ, আসন আবণ্টন ব্যৱস্থা। পঞ্চম অনুসূচী, অনুসূচিত অঞ্চল আৰু অনুসূচিত জনজাতিসমূহৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা। ষষ্ঠ অনুসূচী, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এই ৰাজ্যকেইখনৰ অনুসূচিত অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা। সপ্তম অনুসূচী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কাৰ্য আৰু ক্ষমতাৰ বিতৰণ। ইয়াত থকা বিষয়ৰ সূচীসমূহ হ'ল কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। অষ্টম সূচী, ভাৰতীয় সংবিধানে অনুমোদিত কৰা 22টা চৰকাৰী ভাষাৰ সূচী। নৱম অনুসূচী, 1950 চনৰ প্ৰথম সংশোধনীৰ দ্বাৰা সংযোজিত ভূমিপট্টা, ভূমিকৰ, ৰেলৱে উদ্যোগ সম্বন্ধীয় বিধি বিধান সংলগ্ন। দশম অনুসূচী, 1985 চনৰ 52তম সংশোধনীৰ দ্বাৰা সংযোজিত দেশত্যাগ বা দলত্যাগৰ ভিত্তিত অযোগ্য ঘোষণা কৰাৰ ব্যৱস্থা। একাদশ অনুসূচী, 1993 চনৰ 73তম সংশোধনীৰ দ্বাৰা সংযোজিত পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়বদ্ধতাৰ সমূহ। দ্বাদশ অনুসূচী, 1993 চনৰ 74তম সংশোধনীৰ দ্বাৰা সংযোজিত তিনি ধৰণৰ পৌৰ নিকায় ব্যৱস্থাৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়বদ্ধতাসমূহ। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ, আৰ্টিকেল আৰু দফাসমূহ। মই প্ৰথমতে চিৰিয়েল নাম্বাৰ মাতি গৈছো, আপুনি মন কৰিব। দ্বিতীয়তে অনুচ্ছেদ আৰু তৃতীয়তে জড়িত বিষয়। আপুনি আকৌ এবাৰ মন কৰিব। প্ৰথমতে মাতিম মই অধ্যায়সমূহ আৰু দ্বিতীয়তে মাতিম অনুচ্ছেদ আৰু তৃতীয়তে মাতিম জড়িত বিষয়সমূহ। 1 নম্বৰ, 1ৰ পৰা 4 অনুচ্ছেদ, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল বৰ্গীকৰণ সংস্থাপন বা নতুন ৰাজ্য গঠন প্ৰক্ৰিয়া। 2 নম্বৰ, 5ৰ পৰা 11 নাগৰিকত্ব। অধ্যায় 3 অনুচ্ছেদ 12ৰ পৰা 35 মৌলিক অধিকাৰসমূহ। অধ্যায় 4 অনুচ্ছেদ 36-51 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ। 4A অনুচ্ছেদ 51A মৌলিক কৰ্তব্য। অধ্যায় 5 অনুচ্ছেদ 52-151 কেন্দ্ৰীয় পৰ্যায়ৰ চৰকাৰ। অধ্যায় 6 অনুচ্ছেদ 152-237 ৰাজ্যিক পৰ্যায়ৰ চৰকাৰ। অধ্যায় 7 238 অনুচ্ছেদ। প্ৰথম অনুসূচীৰ খ অংশৰ ৰাজ্যসমূহৰ লগত জড়িত 1965 চনৰ দ্বিতীয় সংশোধনীত ইয়াক বাতিল কৰা হয়। অধ্যায় 8 অনুচ্ছেদ 239-242 কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসন কাৰ্য। অধ্যায় 9 অনুচ্ছেদ
243 আৰু 243 পঞ্চায়ত। অধ্যায় 9A 243P 243JG পৌৰাঞ্চল। অধ্যায় 10 অনুচ্ছেদ 244 244A অনুসূচিত জাতি আৰু জনজাতি অঞ্চলসমূহ। অধ্যায় 11 245 263 কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সম্পৰ্ক। অধ্যায় 12 অনুচ্ছেদ 264 300A ৰাজহ সম্পত্তি চুক্তি আৰু মোকদ্দমা। অধ্যায় 13 অনুচ্ছেদ 301 307 বাণিজ্য ব্যৱসায় আৰু ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত ভ্ৰমণ। অধ্যায় 14 308 323 কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ অধীনত চাকৰি বা সেৱা কাৰ্য। অধ্যায় 14A 323A 323B বিবাদ তথা অন্যান্য অভিযোগবোৰৰ শুনানিৰ বাবে প্ৰশাসনীয় ন্যায়াধিকৰণ। অধ্যায় 15 324 329A নিৰ্বাচন আৰু নিৰ্বাচন আয়োগ। অধ্যায় 16 অনুচ্ছেদ 330 342 অনুসূচিত জাতি আৰু জনজাতি তথা ভাৰতীয়সকলৰ বিশেষ সা-সুবিধা। অধ্যায় 17 343 351 চৰকাৰী ভাষাসমূহ। অধ্যায় 18 352 360 জৰুৰীকালীন অৱস্থা। অধ্যায় 19 361 367 অপৰাধমূলক কাৰ্যব্যৱস্থাসমূহৰ পৰা ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলক ৰেহাই দিয়া সম্পৰ্কীয় অন্যান্য ব্যৱস্থাসমূহ। অধ্যায় 20 368 সংবিধান সংশোধন। অধ্যায় 21 অনুচ্ছেদ 369 392 সাময়িক ক্ষণস্থায়ী আৰু বিশেষ সা-সুবিধাসমূহ। অধ্যায় 22 393 395 সংক্ষিপ্ত নাম প্ৰাৰম্ভণ হিন্দীত প্ৰাধিকৃত আৰু পাঠ নিৰসন। আমি পাৰ্ট 2 অতি সোনকালে আপোনাৰ সন্মুখলৈ আগবঢ়াই দিম। ইয়াৰ পিছত আপুনি পাৰ্ট 2 লৈ আগবাঢ়িব। ধন্যবাদ।